হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই ওলালোঁ ডেন্স ক্লাছলৈ। চ' বলক মোৰ লগতে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। আৰু ডেন্স ক্লাছত থাকোঁতেই মোৰ দুটা পাৰ্চেল আহিলে আৰু পাৰ্চেল দুটা তাতে আনবক্সিং হৈ গ'ল আৰু মই এযোৰ ইয়েৰিংছ পিন্ধি চালোঁ। তাৰপিছত আহিলোঁ আমি ঘৰলৈ আৰু ঘৰত আহি দেখিলোঁ যে বিহুৰ আয়োজন চলি আছে। উৰুকাৰ ৰাতি আমি ওচৰৰে কেইঘৰমান মিলি প্ৰত্যেক বছৰে এনেদৰে খানা খাওঁ আৰু এই বছৰো খানা আছিলে। মই তালৈকে গ'লোঁ আৰু তাত গৈ দেখিলোঁ যে এইফালে যোগাৰ হৈ আছিলে, আয়োজন চলি আছিলে। আৰু ইয়াত চাওকচোন, ইয়াৰ আইতাকেইগৰাকী মনৰ উদ্যম ফূৰ্তি, এতিয়ালৈকে যে ইমান ধুনীয়াকৈ সুস্থ হৈ ইমান শান্তি মনেৰে জীয়াই আছে, ইমান ফূৰ্তিৰে। সঁচাকৈ তেওঁলোকক দেখি ভাল লাগি গ'ল, সেইটো কাৰণে মই এটা ভিডিঅ' কৰি থ'লোঁ। এফালে মাছ আৰু আনফালে মাংস বনাই থকা হৈছিলে আৰু ময়ো মাহঁতক অলপ হেল্প কৰি দিলোঁ। মোক এই ভিডিঅ'টো মায়ে কৰি দিছিলে। আপোনালোকে বাৰু উৰুকাৰ ৰাতিটো কেনেদৰে কটালে জনাবচোন। আৰু এইফালে মই বনাই আছিলোঁ বিলাহী আৰু মাছ, আৰু তাত অলপ মাহঁতক হেল্প কৰি বনাই মেলি দি মই গ'লোঁ আইতাহঁতৰ ওচৰলৈ। আইতাহঁতে যিহেতু মাছ মাংস নাখায়, সেইকাৰণে পনীৰ চব্জি দি ইয়াত এইফালে ভাত খাইছিলে বেলেগকৈ। আৰু তাত গৈ পিনি মই অলপ পনীৰ চব্জি মোক টেষ্ট কৰিব দিলে। চ' মই টেষ্ট কৰি পিনি আইতাহঁতক কৈছিলোঁ যে ভাল হৈছে বুলি। আৰু তাৰপিছত মই টেষ্ট কৰিলোঁ এইফালে মাটিমাহৰ চব্জি, আৰু ইয়াত আহি দেখিলোঁ যে ভাত খাবৰ কাৰণে হৈ গ'ল। আৰু ভাত পানী খাই মেলি সেইদিনা মই ভিডিঅ' নকৰিলোঁ। এয়া হৈছে বিহুৰ দিনা। বিহুৰ দিনাখন ককাহঁতক সেৱা কৰি জলপান খাই মই ওলালোঁ নামঘৰলৈ আৰু নামঘৰত গৈ নাম প্ৰসংগত অংশগ্ৰহণ কৰিলোঁ। মই 3 দিনৰ ভিডিঅ' ক্লিপ একেলগে এটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।